বন্ধুসকল আজি এই ভিডিওটোৰ জৰিয়তে আমি হাই ব্লাড প্ৰেছাৰ বা উচ্চ ৰক্তচাপৰ বিষয়ে জানিবলগীয়া বহুতো ইম্পৰ্টেন্ট বিষয়ৰ ওপৰত আমি কথা পাতিম। আপোনালোকে জানে আজিৰ দিনত হাই ব্লাড প্ৰেছাৰ এটা কিমান কমন বেমাৰ। সকলোৰে যদি ঘৰে ঘৰে চাও এজন বা দুজন মানুহ এনেকৈ পাম যাৰ হাই ব্লাড প্ৰেছাৰ আছে। নমস্কাৰ বন্ধুসকল, মই হৃদয় এজন MBBS ষ্টুডেণ্ট। এই চেনেলটোৰ মাধ্যমেৰে মই চিকিৎসা বিজ্ঞানৰ তথ্যৰ ভিত্তিত হেলথ আৰু বেমাৰৰ বিষয়ে কিছুমান এনেকুৱা কথা আপোনালোকৰ আগত দাঙি ধৰিম যিবোৰে আপোনাক আৰু আপোনাৰ পৰিয়ালক লাভৱান্বিত কৰিব বুলি মই আশা কৰিলোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। আজি আমি এই ভিডিঅ'টোত জানিম কোনবোৰ মানুহৰ হাই ব্লাড প্ৰেছাৰ হোৱাৰ সম্ভাৱনা বেছি আৰু ব্লাড প্ৰেছাৰ কিমান হ'লে আমি হাই ব্লাড প্ৰেছাৰ হোৱা বুলি কওঁ। আৰু আমি লগতে এইটোও জানিম যে হাই ব্লাড প্ৰেছাৰৰ পৰা হ'ব পৰা বিপদবোৰৰ পৰা আমি নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰিম। প্ৰথমে আমি এইটো জানি লওঁ ব্লাড প্ৰেছাৰ মানে কি হয়। এই যে আপোনালোকে কয় ওপৰটো 120 তলৰটো 80, এই তলৰটো বা ওপৰটো মানে হয় কি? আপোনালোকে জানে যে হাৰ্টৰ কাম হ'ল পাম্প কৰি বিভিন্ন অংগলে আমাৰ তেজটো পঠোৱা। হাৰ্টবিটৰ কথা আপোনালোকে নিশ্চয় শুনিছে। আমাৰ যে হাৰ্ট ধপ ধপ কৰে, যাক আমি অসমীয়াত হৃদস্পন্দন বুলি কওঁ। সেই হৃদস্পন্দন বা হাৰ্টবিটৰ সময়ত আমাৰ হাৰ্টৰ পৰা ওলাই যোৱা যিখিনি ব্লাড আছে সেই ব্লাডখিনিয়ে আমাৰ আৰ্টাৰী বা ধমনীত যিখিনি প্ৰেছাৰ দিয়ে সেই প্ৰেছাৰটোক আমি চিষ্টলিক ব্লাড প্ৰেছাৰ বুলি কওঁ। যিটো চিষ্টলিক ব্লাড প্ৰেছাৰ মানে হ'ল ওপৰৰটো ব্লাড প্ৰেছাৰ। আৰু তেনেকুৱা দুটা হাৰ্টবিটৰ মাজত আমাৰ হাৰ্টটো ৰিলেক্স কৰে আৰু সেই ৰিলেক্স কৰাৰ সময়ত আমাৰ হাৰ্টৰ পৰা যিটো ব্লাড ওলাই গৈছিল সেই ওলাই যোৱা ব্লাডখিনিয়ে ৱালত আৰ্টাৰী বা ধমনীৰ ৱালত যিখিনি প্ৰেছাৰ দিয়ে সেই হাৰ্টটো ৰিলেক্স হৈ থকাৰ সময়ত সেইটোক আমি কওঁ ডায়েষ্টলিক ব্লাড প্ৰেছাৰ মানে তলৰটো ব্লাড প্ৰেছাৰ। এতিয়া আমি জানিম চিষ্টলিক বা ডায়েষ্টলিক ব্লাড প্ৰেছাৰটো কিমান হ'লে নৰ্মেল কম বা বাঢ়ি কিনে কিমান হ'লে ইয়াক আমি হাই ব্লাড প্ৰেছাৰ হোৱা বুলি ক'ম। নৰ্মেলি চিষ্টলিক ব্লাড প্ৰেছাৰটো যদি 120তকৈ কম হয় আৰু ডায়েষ্টলিক ব্লাড প্ৰেছাৰটো যদি 80তকৈ কম হয় তেতিয়া আমি ক'ম নৰ্মেল। আৰু তাৰ নেক্সট ষ্টেজটো হ'ল প্ৰি হাইপাৰটেনছিভ ষ্টেজ। প্ৰি হাইপাৰটেনশ্যন কাক ক'ব? হাই ব্লাড প্ৰেছাৰ বুলি ঘোষিত কৰাৰ আগৰ ষ্টেজটো। ইয়াতে চিষ্টলিক ব্লাড প্ৰেছাৰটো হ'ব 120ৰ পৰা 139, নাইবা ডায়েষ্টলিক ব্লাড প্ৰেছাৰটো হ'ব 80ৰ পৰা 89। ইয়াৰ নেক্সট ষ্টেজটো হ'ল ষ্টেজ 1 হাইপাৰটেনশ্যন। ষ্টেজ 1 হাইপাৰটেনশ্যনত চিষ্টলিক ব্লাড প্ৰেছাৰটো হ'ব 140ৰ পৰা 159, নাইবা ডায়েষ্টলিক ব্লাড প্ৰেছাৰটো হ'ব 90ৰ পৰা 99। তাৰ নেক্সট ষ্টেজটো হ'ল ষ্টেজ 2 হাইপাৰটেনশ্যন। ষ্টেজ 2 হাইপাৰটেনশ্যন কেতিয়া ক'ব? যেতিয়া চিষ্টলিক ব্লাড প্ৰেছাৰটো 60তকৈ বাঢ়ি যাব আৰু ডায়েষ্টলিক ব্লাড প্ৰেছাৰটো 100তকৈ বাঢ়ি যাব। ইয়াতে এটা কথা আপোনালোকে মন ৰাখিব যে নৰ্মেল যেতিয়া ব্লাড প্ৰেছাৰ তেতিয়া আমাৰ দুইটা নৰ্মেল থাকিব লাগিব। চিষ্টলিকটো নৰ্মেল থাকিব লাগিব, ডায়েষ্টলিকটো নৰ্মেল থাকিব লাগিব। তাৰ বাহিৰে বাকী তিনিটা যিটা ষ্টেজ আছে প্ৰি হাইপাৰটেনছিভ ষ্টেজ, ষ্টেজ 1 বা ষ্টেজ 2, এই তিনিওটাত চিষ্টলিক বা ডায়েষ্টলিক যিকোনো এটা বাঢ়িলেই আমি হাইপাৰটেনশ্যন বুলি কওঁ। ব্লাড প্ৰেছাৰটো জোখাৰ আগত বা জোখাৰ সময়ত আমি কিছুমান কথা মনত ৰখাটো অতিকৈ জৰুৰী। যেনেকৈ আপুনি ব্লাড প্ৰেছাৰটো ৰাতিপুৱাৰ ভাগত জুখিব লাগে। কাৰণ আপুনি যদি ৰাতিপুৱা ব্লাড প্ৰেছাৰৰ মেডিচিনটো অলৰেডি খাই কিনে ব্লাড প্ৰেছাৰ জুখিব যায় তেতিয়াতো আপোনাৰ যিমান ব্লাড প্ৰেছাৰ থাকিব লাগে তাতকৈ কমেই থাকিব। সেইটো কাৰণে আমি যিমান পাৰোঁ ৰাতিপুৱাৰ ভাগতে ব্লাড প্ৰেছাৰটো জুখিব চেষ্টা কৰিব লাগে। তাৰোপৰিও ব্লাড প্ৰেছাৰ জোখাৰ আগে আগে আমি কফি, তাৰপিছত চকলেট, তাৰপিছত এলকহল বা স্মকিং জাতীয় বস্তু আমি খাব নালাগে। এনেকুৱা কৰিলে আপোনাৰ ব্লাড প্ৰেছাৰটো নৰ্মেলতকৈ বেছি হ'ব। ইয়াৰ উপৰিও ব্লাড প্ৰেছাৰ জোখাৰ আগে আগে আপুনি যাতে বেছি টেনশ্যন নলয়, বেছি দৌৰা ধেমালি নকৰে, আপুনি যাতে অলপ ৰিলেক্স থাকে সেইটোৰ ওপৰত যত্ন কৰিব লাগে। সেইকাৰণে ব্লাড প্ৰেছাৰ জোখাৰ আগে আগে কমচে কম 10 মিনিট ৰিলেক্স হৈ মানুহটো বহিব লাগে। তাৰ পিছত ব্লাড প্ৰেছাৰ জুখিব লাগে। আৰু ব্লাড প্ৰেছাৰ জোখাতেও আমি এবাৰ ব্লাড প্ৰেছাৰলৈ আমি এৰি দিব নালাগে। আমি কমচে কম 2বাৰ বা 3বাৰ আমি ব্লাড প্ৰেছাৰ জুখিব লাগে আৰু সেই 2বাৰ বা 3বাৰৰ যিটো ৰিডিং পাম সেইটোৰ এভাৰেজটো ল'ব লাগে। তেতিয়া আমি সঠিক ব্লাড প্ৰেছাৰটো পোৱা যায়। তাৰ উপৰিও আমি যেতিয়া ব্লাড প্ৰেছাৰটো জুখি থাকিম তেতিয়া যিটো ব্লাড প্ৰেছাৰৰ মেচিন হয়, সেই মেচিনটো আমাৰ হাৰ্টৰ লেভেলত থাকিব লাগে। আপুনি যদি শুইও আছে, শুই থকাৰ সময়তো আপোনাৰ হাৰ্টৰ লেভেলত থাকিব লাগিব। আৰু যদি আপুনি বহিও আছে, বহি থকাৰ সময়তো যিটো মেচিন সেই মেচিনটো হাৰ্টৰ লেভেলত থাকিব লাগে। বন্ধুসকল ভিডিঅ'টো শেষলৈ চাই থাকিব, ই আপোনাক বহুত নতুন জ্ঞান দিব হাই ব্লাড প্ৰেছাৰৰ ওপৰত। হাই ব্লাড প্ৰেছাৰৰ প্ৰাথমিক যিটো কাৰণ হ'ল সেইটো হ'ল জেনেটিক বা বংশগত কাৰণ। আপোনাৰ ফেমিলিত যদি কাৰোবাৰ আগৰ পৰা হাই ব্লাড প্ৰেছাৰ আছে তেতিয়া আপোনাৰ হাই ব্লাড প্ৰেছাৰ হোৱাৰ ৰিস্কটো বাকীবোৰতকৈ বেছি হৈ যায়। ইয়াৰ উপৰিও দেহত যদি ফেটৰ মাত্ৰা বেছি হৈছে
অবেচিটি হৈছে মানুহ শকত হৈ গৈছে তেতিয়াও হাই ব্লাড প্ৰেছাৰ হোৱাৰ চান্সটো বাঢ়ি যায় ইয়াৰ উপৰিও যদি কাৰোবাৰ দীঘলীয়া সময়লৈ কিডনিৰ প্ৰব্লেম থাকে বা থাইৰয়েড বা এড্ৰিনেল গ্লেণ্ডৰ প্ৰব্লেম থাকে আৰু আন কিছুমান এনেকুৱা মেডিচিন যিবোৰেও হাই ব্লাড প্ৰেছাৰ হোৱাৰ ৰিস্কটো বঢ়াই দিয়ে এতিয়া জানো যে ইয়াৰ লক্ষণবোৰ কি হয় সাধাৰণতে ইয়াৰ কোনো লক্ষণ দেখা নিদিয়ে কিন্তু কিছু মানুহৰ ক্ষেত্ৰত মূৰটো ভাৰী লাগিব পাৰে মূৰ বিষাব পাৰে তাৰপিছত চকুৰে দেখাত অকমান প্ৰব্লেম হ'ব পাৰে আৰু পিছলৈ যদি আপুনি ট্ৰিটমেন্ট নকৰে ডক্টৰে কোৱাৰ দৰে ৰেগুলাৰ মেডিচিন নাখায় তেতিয়া ব্ৰেইন ষ্ট্ৰোক হাৰ্ট এটেক হাৰ্ট ফেইলাৰ বা কিডনি ফেইলাৰ হ'ব পাৰে আপোনাৰ যদি ব্লাড প্ৰেছাৰ অলৰেডি হাই হয় বা আপুনি এটা হাই ৰিস্ক পপুলেশ্যনত আছে যাৰ ব্লাড প্ৰেছাৰ হ'ব পাৰে ফিউচাৰত গৈ তেনে ক্ষেত্ৰত আপুনি সময়ে আপোনাৰ ব্লাড প্ৰেছাৰটো চেক আপ কৰি থাকিব লাগে কাৰণ তেতিয়াহে আপুনি সময়মতে ইয়াক ধৰিব পাৰিব আৰু ইয়াৰ নিয়ন্ত্ৰণ কৰিব পাৰিব কাৰণ আপুনি জানিলে যে ই এটা সাইলেন্ট কিলাৰ হয় বহুত সময়লৈ ই একো সিম্পটম নেদেখায় লাষ্টত যেতিয়া সিম্পটম দেখাব ই বহুত বিপদজনক ৰূপ ধাৰণ কৰিব এতিয়া আমি জানো ইয়াৰ ট্ৰিটমেন্ট কি হয় প্ৰথম অৱস্থাত যদি আমি শাৰীৰিক ব্যায়াম বা খাদ্য প্ৰণালীত যদি আমি ভালকে ধ্যান দিব পাৰো তেতিয়াও আমি ব্লাড প্ৰেছাৰটো নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰো ৰেগুলাৰ আপুনি অতি কমে 30 মিনিট ফিজিক্যাল এক্টিভিটিত ব্যস্ত থাকক খেলা ধুলা হওক দৌৰা ধেমালি হওক বা যিকোনো কাম ডেন্স যিকোনো এনেকুৱা ধৰণৰ ফিজিক্যাল এক্টিভিটি 30 মিনিট দিনটো 30 মিনিট এনেকুৱা এটা সময় দিয়ক যেতিয়া আপুনি ফিজিক্যাল এক্টিভিটিত ব্যস্ত হৈ আছে আপোনাৰ যদি ওয়েটটো বাঢ়ি গৈছে আপুনি যদি শকত হৈ গৈছে তেতিয়া আপুনি লাহে যদি আপোনাৰ ওয়েটটো কমায় তেতিয়া আপুনি এটা সময়ত ব্লাড প্ৰেছাৰটো নিয়ন্ত্ৰণ কৰিব পাৰিব তাৰোপৰি আপোনাৰ খাদ্যত নিমখৰ মাত্ৰাটো কমাই দিব নিমখ মানে মেইনলি সোডিয়ামৰ মাত্ৰাটো নিমখটো কমাবই তাৰোপৰি সোডিয়ামৰ যেটো মাত্ৰা আপুনি যিকোনো বস্তু খায় তাৰ পিছফালে লেভেলত পাই যাব সেই বস্তুটোত সেই খাদ্যটোত সোডিয়ামৰ মাত্ৰা কিমান আছে কাৰণ সোডিয়াম যদি আপুনি বেছিকৈ খায় তেতিয়া ব্লাড প্ৰেছাৰটো বেছিকৈ বাঢ়ি যায় ইয়াৰ উপৰিও ফেট জাতীয় বস্তু যিমান অইলি ফুড আছে তেলেতীয়া ফুড আছে এই মাত্ৰাটো আমি কমাই দিব লাগিব লাহে যেনেকৈ আমি আমাৰ যিকোনো গাখীৰ বা গাখীৰেৰে বনোৱা যিবোৰ আইটেম বাটাৰ হওক এইবিলাকতো ফেট বেছি থাকে আৰু তাৰ কাৰণে ব্লাড প্ৰেছাৰ হোৱাৰ ৰিস্কটো বাঢ়ি যায় হেতু কাৰণে আমি খাদ্যত যিমান পাৰো ফাইবাৰ এড কৰিব লাগিব ফলমূল হওক ফ্ৰুটছ হওক বা যিকোনো শাক-পাচলি আমি যিবোৰ ঘৰতে পাওঁ সেই শাক-পাচলিৰ মাত্ৰাটো আমি খাদ্যত বঢ়াই দিব লাগিব যদি আপুনি হেলদি ডায়েট প্ল্যান ফলো কৰে তেতিয়া আপোনাৰ ৰেগুলাৰ 10 পৰা 12 মিলিমিটাৰ অফ মাৰ্কাৰী প্ৰেছাৰটো কমি থাকিব পাৰে ইয়াৰ উপৰিও যদি আপুনি অতি মাত্ৰা মদ্যপান কৰে বা সঘনাই মদ্যপান কৰে তেতিয়া আপোনাৰ হাই ব্লাড প্ৰেছাৰ হোৱাৰ ৰিস্কটো বাঢ়ি যায় আপোনাৰ ব্লাড প্ৰেছাৰটো বাঢ়ি যাব ইয়াৰ অনুপাতে যদি আপুনি এলকহলৰ মাত্ৰাটো কমাই দিয়ে তেতিয়া আপুনি 4 মিলিমিটাৰ অফ মাৰ্কাৰীলে ব্লাড প্ৰেছাৰটো কমাই ৰাখিব পাৰে আৰু এলকহলে আমাৰ যেটো হাই ব্লাড প্ৰেছাৰৰ যেটো মেডিচিন আছে সেই মেডিচিনৰ যেটো বডিত এফেক্ট সেই এফেক্টটো কমাই দিয়ে এলকহল সেৱনৰ মাত্ৰা আপুনি কমাই আপুনি হাই ব্লাড প্ৰেছাৰটো নিয়ন্ত্ৰিত কৰিব পাৰে কিন্তু স্মোকিং যদি কোনোবাই কৰে তেতিয়া হলে ইয়াক কমপ্লিটলি এৰি দিব লাগিব কাৰণ স্মোকিংটো এটা বহুত ডাঙৰ ৰিস্ক ফেক্টৰ হয় হাই ব্লাড প্ৰেছাৰৰ বা ফিউচাৰত যিকোনো ধৰণৰ হাৰ্টৰ প্ৰব্লেম বা যিনো ব্ৰেইন ষ্ট্ৰোকৰ প্ৰব্লেমে হওক বা হাৰ্ট এটেকৰ প্ৰব্লেমে হওক বা যিকোনো ধৰণৰ লাংছৰ বেমাৰ বা আপোনাৰ কেন্সাৰৰ ৰিস্ক বহুত ধৰণৰ কেন্সাৰৰ ৰিস্ক আপোনাৰ স্মোকিংৰ লগত বাঢ়ি যায় সেইকাৰণে যদি স্মোকিংটো আপুনি কৰে তেতিয়া ইয়াক এৰি দিয়াটো বহুতেই জৰুৰী হয় কফি বা কেফিনটো এটা বহুত ইম্পৰ্টেন্ট কজ হয় হাই ব্লাড প্ৰেছাৰ হোৱাৰ ইয়াৰ উপৰিও আপুনি আপোনাৰ টেনচন বা যিকোনো কথাৰ কাৰণে আপোনাৰ যদি ষ্ট্ৰেছ হৈ আছে সেই ষ্ট্ৰেছটোক আপুনি কমাই ৰখাটো বহুত জৰুৰী হয় ইমানখিনি কৰাৰ পিছতো আপুনি ব্লাড প্ৰেছাৰটো সময়ে জুখি থাকিব বহুত মানুহে এইখিনি কৰাৰ পিছত প্ৰথম অৱস্থাত ব্লাড প্ৰেছাৰটো নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে কিন্তু যদি ইয়াৰ পিছতো যদি আপোনাৰ ব্লাড প্ৰেছাৰটো নিয়ন্ত্ৰণলৈ আহা নাই তেতিয়া আপুনি নিজৰ ডক্টৰক লগ ধৰক ডক্টৰে হাই ব্লাড প্ৰেছাৰ কমোৱা মেডিচিন দিব আৰু ডক্টৰে কোৱা ধৰণে মেডিচিন ৰেগুলাৰ বেচিছত হওক সদায় খাওক যি ধৰণে ডক্টৰে ক'ব সেই ধৰণে আপুনি ৰেগুলাৰ মেডিচিন খোৱা আৰম্ভ কৰক বহুত মানুহৰ আকৌ ব্লাড প্ৰেছাৰৰ মেডিচিন খোৱাৰ ষ্টাইলটোৱে বেলেগ যদি কেতিয়াবা মূৰটো বেয়া লাগে গাটো বেয়া লাগে তেতিয়া মেডিচিন খাব কিন্তু প্লিজ এনেকুৱা একেবাৰে নকৰিব কাৰণ আপুনি যিমান ব্লাড প্ৰেছাৰৰ লগত ৰিলেটেড বেয়া খবৰ শুনে ওচৰত কাৰোবাৰ ষ্ট্ৰোক হৈছে কাৰোবাৰ কিডনি ফেইলাৰ হৈছে এইবোৰ মানুহৰ সকলোৰে এটা কমন এটা হিষ্ট্ৰী পাব যে তেওঁলোকে হয়তো মেডিচিন খোৱা নাছিলে ব্লাড প্ৰেছাৰৰ মেডিচিন খোৱা নাছিলে বা কেতিয়াবা খাইছিলে তো যদি আপোনালোকে দেখি আছে এনেকুৱা কেছ আপোনালোকৰ ঘৰৰ ওচৰত অলৰেডি হৈয়ে আছে তেতিয়া আপুনি এইটো কথা শুনক যে আপুনি ৰেগুলাৰ ডক্টৰে কোৱা ধৰণে ৰেগুলাৰ মেডিচিন খাওক এনেকুৱা নহয় যে আপোনাৰ কেতিয়াবা প্ৰব্লেম হ'ব তেতিয়াহে খাব কাৰণ মই আপোনালোকক আগতেই কৈ থলো যে ব্লাড প্ৰেছাৰ যেতিয়া বাঢ়িব
তেতিয়া কোনো ধৰণৰ কেতিয়াবা মেক্সিমাম সময়ত কোনো ধৰণৰ আপোনাৰ লক্ষণ দেখা নিদিয়ে কিন্তু যেতিয়া হ'ব তেতিয়াতো বেয়া হ'ব সেইটো কাৰণে ৰেগুলাৰ মেডিচিনটো খাই থকাটো অতিকৈ জৰুৰী তাৰোপৰি আপুনি সময়ে সময়ে আপোনাৰ ব্লাড প্ৰেছাৰটো জুখি থাকক আপুনি আপোনাৰ ডক্টৰে হয়তো তেতিয়া আপোনাৰ ব্লাড প্ৰেছাৰটো যদি অলপ নৰ্মেললৈ আহিছে আপোনাৰ হয়তো ব্লাড প্ৰেছাৰৰ যিটো পাৱাৰ হয় বা যিটো ড'জ হয় সেইটো হয়তো কমাই দিব পাৰে আৰু মেডিচিন খাই আছে মানে এইটো নহয় যে আপুনি যি ইচ্ছা তাকে খাব পাৰিব আপুনি মেডিচিন খোৱাৰ লগে লগে আপোনাৰ যিটো লাইফষ্টাইল আপোনাৰ যিটো খাদ্য প্ৰণালী এইটো নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব নহ'লেতো ডেঞ্জাৰটো বাঢ়ি যায় থাকিব সেইটো কাৰণে আপুনি মেডিচিন খোৱাৰ লগে লগে আপুনি খাদ্য প্ৰণালীটো নিয়ন্ত্ৰিত কৰি ৰাখক আশা কৰিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি ব্লাড প্ৰেছাৰৰ বিষয়ে বহুখিনি কথা শিকিলে এনেকুৱা ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ' আগলৈও পাই থাকিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টোক লাইক কৰক কমেণ্ট কৰক আৰু আপোনাৰ যিকোনো ধৰণৰ প্ৰশ্নৰ বাবে মোক ইনষ্টাগ্ৰাম বা ফেচবুকত আপুনি মোক কণ্টেক্ট কৰিব পাৰে যাৰ লিংক ডিছক্ৰিপশ্যনত পাই যাব ধন্যবাদ